আবৃত্তি কৰিবলগীয়া কবিতাৰ শিৰোনাম অকণিৰ সপোন, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই আজি নতুন এটা সপোন দেখিলো। পুৰণা গানত এটা পোকে গিলা দেখিলো। মা, দেউতাৰ যে পুৰণা বহি আছে, তাতে মচ নোখোৱা 3টা 4টা 7টা যে গান আছে, তাৰে এটা গানক মা এটা পোকে খাইছিল ঘোকা ঘোকে, কলপ কলপ, তলপ তলপ, গানটো গিলি দিলে। দেউতাৰ সেই পুৰণা গানটো পোকটোৰ চেপেটা পেটলে গ'ল। ভাল কথা হ'ল, দেউতাৰ সেই ভাল গানটো আজিৰ পৰা নাইকিয়া হ'ল। এই বুলি মই বহি আছিলো, মনত বেজাৰ পাই এনেতে উঠিলো চক খাই। পোকটোৰ পেটৰ ভিতৰত দেউতাৰ গানে বাজনা বজায়, কুৰ কুৰ কৰে। পোকটোৰ সেই উফন্দা পেট ফালিবলৈ ধৰে। পোকে খালে ভয়, কলে তাক, তোক খাই হলে ভুল কৰিলো মই, পাৰ যদি বাহিৰলৈ ওলা, নকৰিবি পেটত সোমাই মোক জ্বলা গলা। গানে কলে, তেন্তে মোক দে, বতিয়াই দে, পেটৰ পৰা উলিয়াই বাহিৰলৈ নে। পোক উৰি ঘূৰি ঘূৰি ভুন ভুনাই গানটো বতিয়ালে। গানটো ওলাই লৰ মাৰি গৈ দেউতাৰ সৰু কালৰ ফটোখনৰ ভিতৰত সোমাল। মা, মোৰ সপোনটো মিছা বুলি ভাবিছা নেকি বাৰু? মিছা নহয় মা, সাক্ষী আছে সৌ 3টা গাৰু। ধন্যবাদ।